হাই দোস্ত ৰাতিপুৱা শুই উঠি আকৌ পথাৰলৈ আহিলোঁ ধান অলপ নিকাবলৈ আছিল ধান অকণমান নিকা থৈ আহোঁ যায় দেউতাই গ'লেই ৰাতিপুৱা 4টা বজাতে 5:30 বজাতে চ' মই এতিয়া আহিছোঁ দেউতাৰ কাৰণে অকণমান চাহ বনাই লৈ আহিছোঁ চাহ আৰু কিবা এটা নাস্তা এটা আছে আৰু চ' এইখিনি লৈ আহিছোঁ দেউতাই খাব তাৰপিছত মই নিকাম তাৰপিছত আকৌ 9টা 10টা বজালৈকে কৰিম কৰি আকৌ গুচি আহিম ভাত পানী খাই আকৌ যাম চাই থাকক ভিডিঅ'টো শেষলৈ হাই গাইছ বহুত ভোক লাগিছে চাহখিনি আনিছিলোঁ দেউতাৰ কাৰণে খাই খতম হ'ল মোৰ বহুত ভোক লাগিছে চ' কেইটামান ভাত খাই আহোঁ ভাত খাই আহি আকৌ আহি আছোঁ ই পথাৰলৈ আৰু দেউতাৰ কাৰণে অকণমান চাহ বনাই লৈ আহোঁ যায় আৰু গৰমডাল এইডাল ৰ'দত কি কৰিবি উপায় নাই না আৰু 2টা ডবল আছে সেইখিনি খতম কৰি উঠি সাৰ মাৰি দিব লাগিব তাৰমানে মাটিখিনি বাৰু নিজৰে সেইকাৰণে বাৰু ইমান এটা হেৰি কৰা নাই তো লাহে ধীৰে কৰি আছোঁ আৰু হাই গাইছ চ' সন্ধিয়া হ'ল আজি দিনটোত ধান নিকাইছোঁ মানে তথাপিও চেক কৰিব নোৱাৰিলোঁ তথাপিও এটা ডবল থাকি গ'ল চ' কাইলৈকে মানে কি হেৰি কৰিম আৰু কালি কৰিম আৰু এতিয়া সন্ধিয়া হ'ল সেইকাৰণে গৈ আছোঁ ঘৰলৈ আমাৰ ঘৰ এইটো চাইডে মোৰ দেউতা যাই আছে বাইদেউসকল আহিছে ধুনীয়াকৈ ৰানিং কৰি আজি বোলে আমাৰ ঘৰত বোলে আলু নাই আলু আনিব যাব লাগে বোলে দোকানত ফাইনেলি এতিয়া আলু আনিব যাব লাগে বোলে ফাইনেলি আমাৰ ঘৰত আলু আহি গ'ল 10 কিলো আলুখিনি জুখি চাম কিমান আছে এইবাৰ ডেকা বয়সতে কি কঁকাল চকাল বিষ ওলাইছে তাৰমানে এইকেইদিন একেৰাহে 4-5 দিন মানে কি পথাৰত গৈ আছোঁ না ধান নিকাই আছোঁ হালি বহি মানে অৱস্থা কাঢ়িল হৈ গৈছে মানে উপায় নাই আৰু বজাৰ গ'লোঁ বজাৰৰ পৰা আহিলোঁ আহি মেলি ভাইটি সৰু বাবু তাৰমানে প্ৰশ্ন এখন দিছোঁ স্কুলৰ পৰা মানে প্ৰশ্নখন মানে চাই আছোঁ তাৰমানে তাক শিকাই দি আছোঁ মই যেনেকৈ শিকাই দিছোঁ মই সেনেকৈ লিখিছে চ' বহীখন ভাল লাগিছে এখন বহীৰ ওপৰত মই এখন ভিডিঅ' এটা বনাম মই বাৰু সময় পালে চতুৰ্থ শ্ৰেণী বহীখনৰ ওপৰত মই এদিন ভিডিঅ' এটা বনাম বাৰু ভিডিঅ'টো চাই থাকিব পাব আগলৈকে চ' বেছি এতিয়া ভাত খাব সময় হৈছে বোলে ভাত বাঢ়ি আছে চ' ভাতটো খাই মেলি তাৰপিছত শুই কিনে তাৰপিছত কালি ৰাতিপুৱা আকৌ পথাৰলৈ যাম এটা ডবল খালি বাকী আছে এই ডবলটো খালি নিকাই আকৌ পানীও ল'ব লাগিব 3 লিটাৰ ডিজেল লৈ আহিলোঁ পানী ল'ম লৈ কিনে তাৰপিছত সাৰ মাৰি দিব লাগিব আকৌ ভিটামিন কিবাকিনি ধৰ ইউৰিয়া চিউৰিয়া সেয়াই আৰু মানে সাৰ মাৰি দিলে আৰু হৈয়ে যাব আৰু তাৰপিছত বাচিলোঁ আৰু তাৰপিছত কালি দিনটো লাগিব তাৰপিছত খাই গ'লোঁ তাৰপিছত বাৰু আজি ভিডিঅ'টো বেছি দীঘল নকৰিলোঁ শ্বৰ্টকাট হৈ থাকিলে মানে অলপ বনাইছোঁ আৰু যেনে তেনে সময় পোৱা নাই একচুৱেলি কামৰ কি হৈ আছে সেইকাৰণে সময় পোৱা নাছিলোঁ ইমান তথাপিতো বনাইছোঁ বহুত চেষ্টা কৰি হ'লেও চ' ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব আৰু লগতে ঘণ্টিটোও বজাই দিব নাপাহৰিব কিন্তু নিজৰ বন্ধু বুলি বা দাদা বুলি ভাইটি বুলি মানে ঘৰৰ সেয়া মানে নিজৰ ধৰক কিবা এটা লগা ভগা বুলি কেনে বঢ়িয়াকৈ কমেণ্টত জনাই দিলে হ'ল মোৰ ঘৰ বুলি মই লাইক কৰি দিছোঁ বুলি ভাল লাগিব বহুত ভাল লাগিব চ' লাইক কমেণ্ট কৰিলেহে ধৰ যে ভিডিঅ'বিলাক পোৱা যাব চাব পাৰিব সেনেকুৱা ধৰণৰ কথা তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব 1 নম্বৰ কথা
আৰু 2 নম্বৰ কথা লাইক কৰিবলৈ নাপাহৰিব। চ' এতিয়া মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। বাই, গুড নাইট এভৰিৱান, জয় আই অসম, লাভ ইউ বাই।